হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল অন্নপূৰ্ণালৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, চিলি চিকেনৰ। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ইয়াতে 3টা বিলাহী লৈছোঁ, 3টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ আৰু মই 2টা কেপচিকাম কাটি লৈছোঁ, এখিলা তেজপাত আৰু আদা নহৰুৰ পেষ্ট লৈছোঁ, 2টা শুকান জলকীয়া আৰু 1 চামুচ জিৰা, গোটা জিৰা এইটো লৈ লৈছোঁ। অকণমান চচ লাগিব, চচ লৈছোঁ। এতিয়া মই ইয়াতে ½ কেজি চিকেন লৈছোঁ। এতিয়া গোটেইখিনি মই মেৰিনেট কৰি লওঁ। প্ৰথমতে মই ইয়াতে দি দিম নিমখটো আপোনালোকে আন্দাজমতে দি দিব, সোৱাদ অনুযায়ী দি দিব। ৰং গুড়া দি দিছোঁ, হালধি পাউডাৰ, তাৰপিছত মই দিছোঁ জালুক 1 চামুচ, জালুকৰ গুড়ি, আৰু ধনিয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, এতিয়া মই গোটেইখিনি বস্তু এতিয়া মিঠাতেল অকণমান দি দিছোঁ। ইয়াতে তেল বেছি দিব নালাগে, 1 চামুচমান দি দিব, তেতিয়া মানে মিক্স খাই যাব। আৰু দৈ দিছোঁ 2 চামুচ। এতিয়া মই ভালকৈ এইখিনি মেৰিনেট কৰি লওঁ। এইখিনি গোটেইখিনি দি থৈছোঁ। এতিয়া মই কেৰাহী গৰম কৰি তাত তেল দি দিছোঁ। তেলটো ভালকৈ গৰম হ'বলৈ দিব। শুকান জলকীয়া 2টা দি দিছোঁ, অকণমান বুঢ়া তেজপাত দিছোঁ, দি অকণমান লৰাই দিব। জলকীয়াটো অকণমান পুৰি যোৱা যেন হ'লে গোন্ধটো ভাল হয় তাৰ। মই গোটা জিৰা দি দিছোঁ আৰু অকণমান চেনি দি দিছোঁ। আদা নহৰু পেষ্টটো দি দিছোঁ, লৰাই ল'ব। নহৰু 2 কিলোমান মই ইয়াতে পিঁয়াজো দি দিছোঁ। এইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে, কিন্তু আদা ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব, নহ'লে কেঁচা গোন্ধ থাকিলে নহৰুৰ টেষ্টটো বেয়া হ'ব। মাংসখিনি দি দিলোঁ, লৰাই দিব। অলপ লাগি ধৰিলে অকণমান পানীও দি দিব পাৰে, অকণমান মই দিয়া নাই ইয়াতে পানী। কেতিয়াবা যদি লাগি ধৰে অকণমান পানী দিব, দি লৰাই দিব। এতিয়া মই ঢাকনিখন 5 মিনিটৰ কাৰণে দি থ'লোঁ। মই 5 মিনিট পিছত ঢাকনিখন গুচাই চাইছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। লাগি ধৰিলে এনেকৈ লৰাই দিব। এতিয়া মই ইয়াতে কাটি থোৱা কেপচিকামটো দি দিছোঁ, একেলগে পিঁয়াজখিনিও দি দিছোঁ। এতিয়া গোটেইখিনি লৰাই ল'ম। বিলাহীটো মই পিছত দিম, কাৰণ বেছি সিজি গ'লে ভাল নালাগিব। কেপচিকামটো আৰু পিঁয়াজটো অকণমান টান কাৰণে আগতে দি দিব, বিলাহীটো অকণমান পিছত দি দিব। এতিয়া মই ইয়াতে 5 মিনিটৰ কাৰণে ঢাকনিখন দি ৰাখিছোঁ। 5 মিনিটৰ পিছত চাইছোঁ মই, কেপচিকাম পিঁয়াজখিনি মজি গৈছে। তল ওপৰকৈ লৰাই দিব। ইয়াতে আৰু বেছি মছলা নালাগে একো, কেপচিকামৰ চেণ্টটো আহি যায় ধুনীয়াকৈ।
এয়া মই কাটি থোৱা বিলাহীখিনি এতিয়া দি দিছোঁ। লগতে মই দুটা জলকীয়া, কেঁচা জলকীয়া কাটি থৈছিলোঁ, এই দুটাও দি দিলোঁ। বেছি জ্বলা খাব বিচাৰিলে বেছি জ্বলা দি দিব পাৰে কাটি, কেঁচা জলকীয়া। যিহেতু চিলি চিকেন নামেই এইটো, গতিকে জলকীয়া বেছি দিলেও বেয়া নহয়, খাবলৈ ভাল হয় যদিহে আপুনি জ্বলা খাই ভাল পায়। এতিয়া অকণমান ইয়াত মই চচ দি দিছোঁ, এচামুচমান চচ দি দিব, তেতিয়া লগ হৈ যাব, বস্তুটো ভাল হ'ব খাবলৈ। এতিয়া লৰাই লৈছোঁ। দেখিবলৈ ধুনীয়া হৈছে, গ্ৰীণ ৰেড, ধুনীয়া দেখিবলৈ ধুনীয়া হৈছিল চিকেনটো। আকৌ মই 5 মিনিটৰ কাৰণে ঢাকনিখন দি থৈ দিছোঁ। এয়া 5 মিনিটৰ পিছত চাওঁ, ধুনীয়া হৈছে। বিলাহী দিয়াৰ কাৰণে বিলাহীৰ অকণমান পানীটো ওলাইছে। এতিয়া মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে চাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। থেংক ইউ।